নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ চেনেল গ্ৰ' ইয়ৰ নলেজলৈ স্বাগতম। আহক আজি জানো এনেকুৱা এখন কিতাপৰ বিষয়ে যাৰ জৰিয়তে জীৱনত 100% সফলতা অৰ্জন কৰিব পাৰি। কিতাপখন হ'ল ইউ কেন উইন। এই কিতাপখনক লাইফ চেঞ্জিং বুক বুলিও কোৱা হয়। এই কিতাপখনৰ জৰিয়তে কবি শিৱ কে ৰায় জীৱনত সফল হ'বৰ বাবে এজন ব্যক্তিৰ তাত কি কি গুণৰ প্ৰয়োজন হয় বা কি কি গুণ থাকিলে এজন ব্যক্তি জীৱনত সফল হ'ব পাৰে তাৰ বৰ্ণনা কৰিয়ে কিতাপখন ধুনীয়াকৈ লিখিছে। কবি শিৱ কে ৰায় কৈছে যে এজন সফল ব্যক্তি আৰু এজন সাধাৰণ ব্যক্তিৰ মাজত খুব বেছি পাৰ্থক্য নাথাকে। এজন সফল ব্যক্তিয়ে সেই একেটা কাম এটাই সাধাৰণ ব্যক্তি এজনে কৰাৰ তুলনাত কিছু বেলেগ ধৰণে কৰে বা কিছু বেলেগ ধৰণে ভাবে, যাৰ বাবে তেওঁ সফলতা অৰ্জন কৰিব পাৰে। কবিয়ে সম্পূৰ্ণ কিতাপখনত কেৱল 5টা গুণৰ কথা কৈছে আৰু কবিয়ে গ্যাৰাণ্টি লৈ কৈছে যে যদি এই 5টা গুণ যদি আমি নিজৰ মাজত গঢ়ি তুলিব পাৰোঁ তেনেহ'লে জীৱনত সফল হোৱাটো নিশ্চিত। সেই গুণকেইটাৰ ভিতৰত প্ৰথম গুণটো হ'ল এটিটিউড। কবিয়ে কৈছে যে সদায় এটা পজিটিভ এটিটিউড ৰাখি কাম কৰিব লাগে, যে আমি সফল হ'ম সেই এটিটিউডটো ৰাখি পেলাই কাম কৰিবলৈ কবিয়ে কৈছে। ইয়াৰ বাবে কবিয়ে হিটলাৰৰ কাহিনীটো বৰ্ণনা কৰিছে। হিটলাৰক এবাৰ তেওঁক সকলো ছাইডৰ পৰা শত্ৰুৱে তেওঁক ঘেৰি ল'লে আৰু তেতিয়া হিটলাৰ এজন চলজাৰ আহি পেলাই হিটলাৰক কৈছে আমাক সকলো পক্ষৰ পৰা শত্ৰুৱে আমাক ঘেৰি ল'লে। কিন্তু তেতিয়া হিটলাৰে উত্তৰটো বৰ সুন্দৰ দিছিলে, কাৰণ হিটলাৰ এজন সফল ব্যক্তি আছিলে। তেওঁ কৈছিল যে একো নাই, এক্সিলেণ্ট বুলি কৈছিলে। বৰ সুন্দৰ। এতিয়া আমি শত্ৰুক যোন ফালৰ পৰাই মন যায় সেই ফালৰ পৰাই আক্ৰমণ কৰিব পাৰিম বুলি হিটলাৰে কৈছে। কিন্তু এজন নিগেটিভ মানুহে কি ভাবিব যে আমাক শত্ৰুৱে সকলো ছাইডৰ পৰা ঘেৰি ল'লে, এতিয়া আমাৰ কি অৱস্থা হ'ব বা কি কৰিম, ক'ত পলাম, তেনেধৰণৰ ভাবিব। দ্বিতীয় গুৰুত্বপূৰ্ণ কথা কবিয়ে কৈছে যে সদায় অপৰচুনিটি গ্ৰেবাৰ হোৱা, অৰ্থাৎ সদায় সুযোগ যেতিয়াই তুমি পোৱা সুযোগসমূহ লোৱা, সুযোগসমূহ কেতিয়াও এৰি নিদিবা বুলি কবিয়ে কৈছে। ইয়াৰ বাবে কবিয়ে এটা উদাহৰণো দিছে। উদাহৰণটো খুব ভাল লগা। কবিয়ে এজন ব্যক্তিৰ উদাহৰণ দিছে যিজন ব্যক্তিক ভগৱানৰ খুব বিশ্বাস কৰিছিলে। আৰু তেওঁলোকৰ গাঁৱত এবাৰ বানপানী আহিলে। বানপানী অহাত গাঁৱৰ মানুহ চব গাঁৱৰ পৰা যাবলৈ ধৰিলে। কেইজনমান মানুহে আহি তেওঁকো ক'লে ব'লক ইয়াৰ পৰা ওলাক, ইয়াত এতিয়া পানী হৈছে, যাব লাগে। কিন্তু তেওঁ নগ'ল। তেওঁ ক'লে যে নাই, মোৰ ভগৱান আহিব মোক ৰক্ষা কৰিবলৈ। অলপ পিছত এখন গাড়ী আহিলে। গাড়ীখনৰ মানুহবোৰেও তেওঁক নিবলৈ যত্ন কৰিলে, কিন্তু তেওঁ তেতিয়াও একেটা উত্তৰ দিলে, নাই, মোৰ ভগৱান আহিব মোক ৰক্ষা কৰিবলৈ। আকৌ অলপ সময় পিছত এখন জাহাজ আহিলে। জাহাজখনতো তেওঁ একেটা উত্তৰ দিলে, মোৰ ভগৱান আহিব মোক বচাবলৈ। তাৰপিছত এখন উৰাজাহাজ আহিলে। উৰাজাহাজখনতো তেওঁ একেই উত্তৰ দিলে, মোৰ ভগৱান আহিব মোক ৰক্ষা কৰিবলৈ। আৰু অলপ সময়ৰ পিছত তেওঁৰ ব্যক্তিজনৰ মৃত্যু হ'ল। তেওঁ বহু সুবিধা পালে, সুযোগ পাইছিলে, কিন্তু তেওঁ এটাও সুযোগ গ্ৰহণ নকৰিলে। আৰু যেতিয়া তেওঁ মৃত্যু হোৱাৰ পিছত তেওঁ ভগৱানক কৈছে, আপোনাক মই ইমান বিশ্বাস কৰিলোঁ, আপুনি কিয় মোক ৰক্ষা কৰিব নাহিলে? তেতিয়া ভগৱানে তেওঁক উত্তৰত কৈছে যে মূৰ্খ ব্যক্তি, তোক মই ইমান সুযোগ দিলোঁ, তই এবাৰো সুযোগ গ্ৰহণ নকৰিলি, সেইবাবে তোৰ আজি এনেকুৱা। সেইকাৰণে কবিয়ে কৈছে যে যেতিয়াই তুমি সুযোগসমূহ গ্ৰহণ কৰা, সুযোগসমূহ লোৱা। অৰ্থাৎ তৃতীয় গুৰুত্বপূৰ্ণ কথা কবিয়ে কৈছে ছাকচেছ, অৰ্থাৎ সফল। যি কাম কৰা যেতিয়ালৈকে তুমি সফল নোহোৱা সেই কামটো কেতিয়াও এৰি নিদিবা। কবিয়ে কৈছে যে সফল ব্যক্তিসকলে বহু সমস্যাৰ সন্মুখীন হোৱাৰ পিছতহে সফলতা লাভ কৰে। কাৰণটো কি হয়? কাৰণ তেওঁলোকে কেতিয়াও এৰি নিদিয়ে বা তেওঁলোকে গিভ আপ নকৰে, তাৰ বাবেহে তেওঁ সফলতা লাভ কৰিব পাৰে। সেইকাৰণে কবিয়ে কৈছে যে সদায় লাগি থাকা, অৰ্থাৎ যেতিয়ালৈকে সফল নোহোৱা কামটোৰ লগত যুঁজি থাকা। চতুৰ্থ গুৰুত্বপূৰ্ণ কথা কবিয়ে কৈছে এটা নিৰ্দিষ্ট গ'ল ছেটিং কৰা, অৰ্থাৎ লক্ষ্য এটা স্থিৰ কৰা। যে 5 বছৰৰ পিছত বা এটা নিৰ্দিষ্ট সময়ৰ পিছত তুমি কেনেকুৱা স্থান এটা পাব বিচাৰা, সেইটো নিৰ্দিষ্ট গ'ল ছেট কৰি সেইটো নোট কৰি পেলাই তাক ডেইলি 2বাৰকৈ পঢ়িবলৈ কৈছে কবিয়ে, আৰু তাৰ প্ৰতি ডেইলি একশ্যন লোৱা। যেতিয়া তুমি তোমাৰ নিৰ্দিষ্ট গ'লটো লিখি ল'বা, এবাৰ লিখি লৈ পেলাই যেতিয়া 2বাৰ ডেইলি পঢ়োঁতে তোমাৰ একশ্যন ল'বলৈ নিজে মন যাব বুলি কবিয়ে কৈছে। 5 নম্বৰ গুৰুত্বপূৰ্ণ কথা আৰু অন্তিম
গুণটোৰ কথা কৈছে কবিয়ে সদায় ডাঙৰ সপোন দেখা আৰু ডাঙৰ একশ্যন লোৱা। সদায় কবিয়ে ডাঙৰ সপোন দেখিবলৈ কৈছে, সপোন ডাঙৰ দেখা আৰু একশ্যন ডাঙৰ লোৱা বুলি কবিয়ে কৈছে। এই 5টা গুণে এজন সাধাৰণ ব্যক্তি আৰু এজন সফল ব্যক্তিক ডিফাইন কৰি তোলে বুলি কবিয়ে কৈছে। গুণকেইটা যদি সময় আছে ধুনীয়াকৈ কাগজ এখনত নোট কৰি লোৱা, তেতিয়া নিজে লাভান্বিত হ'ব পাৰিবা। নহ'লে অলপ সময় পিছত ইয়াৰ কথা চব পাহৰি যোৱা যায়। সেই যদি সময় আছে মানে গুণকেইটা নোট কৰি লোৱা। আৰু ভিডিঅ'টো চাই পেলাই যদি কিবা অকণ হ'লেও লাভ হৈছে বুলি ভাবা তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰি দিয়া। আৰু এনেধৰণৰ ভিডিঅ' পাবৰ বাবে মানে কিতাপৰ বিষয়ে হওক বা মহান ব্যক্তিসকলৰ বিষয়ে হওক নতুন নতুন ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু সদায় নতুন নতুন ভিডিঅ' পাই থাকিবা। লগতে বেল আইকনটো বজাই দিবলৈ নাপাহৰিবা, যাতে যেতিয়াই ভিডিঅ' দিওঁ তেতিয়াই পোৱা আৰু ভিডিঅ'সমূহ চাব পাৰা। ধন্যবাদ। জয় আই অসম। নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ চেনেল